গাইজ ওয়েলকাম এণ্ড ৱেলকাম বেক টু মাই চেনেল। মই পম্পী আৰু মোৰ চেনেলৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। চ' এতিয়া যাব ওলাইছোঁ মন্দিৰলৈ, যিহেতু আজি শিৱৰাত্ৰি। আমাৰ ঘৰৰ ওচৰতে মন্দিৰ আছে, মাৰ ঘৰৰ ওচৰতে, ত' তালৈ যাব ওলাইছোঁ। কিবাৰ আপোনালোকক দেখাম, ত' চাই থাকিব ব্লগটো লাষ্টলৈকে। সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। আমি মন্দিৰলৈ এতিয়া দুইজনে ওলাই মেলি গৈ আছোঁ, যিহেতু একেবাৰে ওচৰতে যে পামগৈ। আৰু এতিয়া এইটোৱে হৈছে আমাৰ ঘৰৰ একেবাৰে সীমাতে লাগি থকা মন্দিৰটো। মনসা মন্দিৰ হয় আৰু ইয়াত শিৱলিংগও আছে আৰু এইফালে গছজোপাও দেখাই দিছোঁ। মন্দিৰটো বহুত পুৰণি আমি জনাত, আৰু মানুহবোৰ চাগে প্ৰায় আহিছে গৈ আছে, আমিও আহিছোঁ। অকণমান দেৰিয়ে হ'ল, ঘৰৰ ওচৰতে যদিও মানুহ ৰাতিপুৱা বহুত ভিৰে আছিলে। আমি অকণমান দেৰিকৈ আহিছোঁ, যিহেতু বেছি ভিৰ ভাৰ হ'লে পূজা কৰিবলৈও ভাল নালাগে ন, সেইটো কাৰণে অকণমান দেৰিকৈ ওলাই আহিছোঁ। আৰু আহি দেখিছোঁ ইমান ভিৰ নাই, অলপ কমিলে আগতকৈও। মন্দিৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিওঁ। এতিয়া আহি পালোহি মন্দিৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাইছোঁ। এইফালে কিবা কিবি নিয়ম কৰিয়ে আছে পূজা। এতিয়া আমাৰ থালখন আৰু টোপোলাটো সজাই লৈছোঁ, দক্ষিণাটো। এইফালে মানুহবোৰ পূজা দিয়ে আছে। এতিয়া দেখাওঁ আপোনালোকক গছজোপা বহুত পুৰণি গছ হয়। কিছুমান আচলতে মনসা মাক পূজা কৰা হৈছিলে আমি জনাত, আৰু বহুত পুৰণি গছ হয়। ভাগিও গৈছে গছৰ ঠালবোৰ, যিহেতু পুৰণি হ'ল যে পূজা কৰা হৈ গ'ল। আৰু এয়া আমাৰ ঘৰৰ ওচৰৰ বাৰ্বিও আহিছে আমাৰ লগত পূজা কৰিবলৈ। হাই কৈ দিয়া, প্ৰসাদ কৈ দিয়া আকৌ, কিবা এটা কওক। মেখেলা পিন্ধি আহিছে দেই, মানে প্ৰসাদ লৈ বহি আছোঁ এতিয়া। এতিয়া আহি পালোহি মন্দিৰৰ পৰা, আৰু মন্দিৰৰ পৰা আহি মেলি আকৌ যাওঁ দোকানলৈ। পূজা কৰি আহিলোঁ, এতিয়া যাওঁ দোকানলৈ বুলি। নিজৰ দায়িত্বটো পালন কৰিবই লাগিব, নিজৰ ডিউটি যাবই লাগিব। আৰু ওলাই লৈছোঁ দোকানলৈ বুলি, কাপোৰ সলাই মেলি। আজি কি পাৰিলোঁ আপোনালোকক দেখালোঁ, বেছি দীঘলীয়া নকৰোঁ। আকৌ লগ পাম আপোনালোকক পুনৰ মোৰ নতুন এটা ভিডিঅ' সৈতে। আজিলৈ